তহঁতি মোৰ ঘৰত গাহৰি কিনে খাইছ ওলা চিধা ওলা ঘৰ ওলা নমস্কাৰ বন্ধু বান্ধৱীসকল তো আজি আমি খানা এটা খাবলৈ লৈছোঁ মানে আমি ইউটিউবৰ ল'ৰাকেইটাই মিলি খানা এটা খাবলৈ লৈছোঁ তো ভিডিঅ' বনোৱা কোনো মকচদ নাছিলে তথাপিতো বোলো ভিডিঅ' এটা বনাওঁ এজন আমাৰ বহি আছে খানা বনাই আছে আৰু এজন আহিছে And I can help you decide who you're loving now and how I'm not quite there somehow. So বৰ্তমান আমাৰ মাংসটো এপিনে বইল হৈ আছে গাহৰি মাংস কোনে কোনে খাই কমেণ্ট কৰিব চ' আমাৰ মাংসটো এপিনে ইয়াত হেৰি হৈ আছে বইল হৈ আছে মাংসটো প্ৰথমতে বইল কৰিম বইল কৰাৰ পিছত মানে দেখিব নহয় বনাই যাম আৰু মানে খানা পইচা কিমানকৈ তোলা হৈছে কিমান 1200 টকা এজনে কিমান দিলে পইচা হয় নি কৈছোঁ মই দিছোঁ প্লাবন বিয়া আহি আছে সেইকাৰণে এইটো দি দিছোঁ জুম কৰি দিবলৈ আহিছিলে আৰু অলপ চকুৱে পানী ওলাই যায় চাওক নাই আপোনাৰ চকুৱে পানী ওলাই পানী নাই মই নোলায় আপোনাৰ চকুৱে নাকে কাণে চকুৱে পিনে ওলাই যায় পানী মই ক'ম নি কি চাইছোঁ আছে হা এই গান এটা লগাই গান চান বাজি আছে আপোনাৰ অকণ মই বেছিকৈ গানটো মানে শুনাব নোৱাৰিম কাৰ গান চিনি পাইছে আপোনালোকে চ' গান চান বাজি আছে এইপিনে এইকেইজন দেখিছে এইকেইজন আমাৰ ঘৰৰ পোৱালি এইকেইজন বহি আছে ইয়াত এজন ভকত আহি পাইছে খানা হ'ল নেকি নমতাকে আহিছে দেই খাবলৈ মতা নাই মই এপাক আহি গ'লো অথনি আকৌ হেৰি কৈছে বোলে কি খাবলৈ মতা নাই এনেই আহিছে ৰান্ধনি ইমান দেৰিকৈ আহিলে নহ'ব নহয় এপাক আহি গ'লো সুৰা আপুনি কি ক'ব এতিয়া খানাটোৰ বিষয়ে কি ক'ব আপুনি কওক গাহৰিটো তলি আছে আৰু বনাই বিন্দাছ খাম আৰু একদম গোটেইকেইটা আৰু তাৰপিছত আৰু অকণ এনজয় কৰিব লাগিব লকডাউনত এনেকুৱা এইবোৰ উৎপাতবোৰ কি উৎপাদন মানে আমাৰ ইয়াত আছে কেইটামান উৎপাদক সন্থা সভাপতি সম্পাদক লকডাউনৰ মাজতো খাইছোঁ মানে কি আমি ওচৰে পাজৰে এডোখৰত ইটো ঘৰ চ' মানে ছেফটিত খাইছোঁ চ' একো হেৰি নাই চিনি নোপোৱা বা বাহিৰৰ পৰা অহা ল'ৰা নহয় এইকেইজন গোটেইকেইজন ঘৰৰ ওচৰৰে ল'ৰা চ' আমি কেইজনে তেনেকৈয়ে খাইছোঁ ওচৰতে খানাটো আৰু এইপিনে গাহৰি এতিয়া কাঢ়িছে চব I'm just waiting for the fight, but you won't even try to survive. You would rather keep it all inside, and I can. ঐ তহঁতি মোৰ ঘৰত গাহৰি কিনে খাইছ ওলা চিধা ওলা ঘৰ ওলা হ'ব অভাৰ এক্টিং হৈ গ'ল মজা Help you decide who you're loving now and how I'm not quite there somehow. My intuition says to give you up, but my heart can't easily let you go. I try to tell myself this isn't love, but I hate that I never really know. কি কম এতিয়া মই আমাৰ ল'ৰাকেইটাই অখাদ্য বস্তু এটা খাইছে সিহঁতক খুব পিটিম মই সিমানকে ক'লোঁ আৰু If I should stay or be alone, if I should stay or be alone, if I should stay or be alone, I don't wanna be alone tonight. I'm just hoping that you'll be just right, and I hate that I'll never really know if I should stay or be alone.
মানে বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব এজন আৰু আমাৰ এজন তোমালোকৰ পঢ়া কেনেকুৱা হৈছে মই পৰীক্ষালৈ কিবা আশা এটা আছে নাই মই আকৌ পঢ়াই নাই পৰীক্ষা নহয় মই গম পাওঁ ন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব এইপিনে চাওক পিনে চাওক এতিয়া মানে কি কৰিব মানে পৰীক্ষাটোৰ কাৰণে পঢ়িছে নাই একো নকয় নেকি দাদা একো নকয় নেকি দাদা একো নকয় পৰীক্ষা আশাই শেষ হৈ গৈছে বৰ্তমান তেতিয়াহ'লে আপোনাৰ পৰীক্ষা কি হৈছে পিটি আছে বিপৰীতে একো হোৱা নাই খানা খাই আছোঁ খানা খাই মেলি কিয় হ'ব মাংস বনাই আছে বৰ্তমান মাংস এয়া মাংস কালাৰটো চাই ক'ব পাৰিব নাই কেনেকুৱা টেষ্ট হ'ব কেনেকুৱা টেষ্ট হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক মাংস সেইটো আকৌ এইজনে কৈ দিব সেই গুচি গ'ল খালি সেইজনে কৰিলে মাংস চাই মানে টেষ্ট গম পাই যায় এই বনাই আছে মাংস একদম জ্বলাই মানে নাকে মুখে পুৰি গৈছে একেবাৰে কালাৰটো অলপ হৈছে দেই এইবোৰত বাৰু কৰোণাই পাত্তা পাব নি বাৰু সেইটো যাগে যা কৰোণা যাগে আমাৰ খানাটোৰ বিষয়ে কি ক'ব আপুনি ভাল হৈছে খাবলৈ মন গৈছে নাখাওঁ ইটো আৰু খাবলৈ হ'ব জানো মানুহটো ৰঙা হৈ যাব খালি মই নাখাওঁ নাই পইচা দিয়া নাই নহ'ব খাবলৈ দিয়া নহ'ব তই ভাগেই ইয়াৰ মই নাখাওঁ আমাৰ গাহৰি ইমানেই ভাল হৈছে মানে ফটো মাৰিবলৈ ৰাইজ পাই গৈছে দেখিছে If I should stay or be alone. আমি বৰ্তমান কলপাত কাটিবলৈ আহিছোঁ মানে ডিছত নাখাওঁ কলপাত লৈ আৰু কলপাতৰ লগত খোৱা মানে টেষ্টটোৱে বেলেগ চ' আমি বৰ্তমান কলপাত কাটিবলৈ আহিছোঁ বৰষুণ দিছে এই মই এইজোপা পৰা কাট এইজোপা কেইখন কেনে খাবা তো যাওঁ এইজোপা এতিয়া আমি ভাতটো আনিবলৈ গৈ আছোঁ ভাতটো ভিতৰত বনাবলগীয়া আছিলে এইয়া ভাত দত্ত ভাতটো লোৱা I'm just waiting for the fight, but you won't even try to survive. You would rather keep it all inside, and I can help you decide who you're loving now, and how I'm not quite there somehow. My intuition says to give you up, but my heart can't easily let you go. I try to tell myself this isn't love, but I hate that I never really know if I should stay or be alone. If I should stay or be alone. If I should stay or be alone. I don't wanna be alone tonight. I'm just hoping that you'll be just right. And I hate that I'll never really know if I should stay or be alone. খানা খাই আমাৰ বৰ্তমান হৈ গ'ল একদম পেট একদম গৰলা গৰল মাৰি আছে কেনেকুৱা লাগিল মজা আপোনাৰ মোৰ ভাগৰ অভাৰ হৈ গ'ল দেই মই কথা ক'ব নোৱাৰোঁ একদম কথা ক'ব নোৱাৰা অৱস্থা খাই মেলি এজন ক'ত গ'ল ক'ব নোৱাৰোঁ কম হ'ল অকণ আৰু খাবলৈ গৈছে আৰু খাবলৈ গৈছে এজন আহিছে কেনেকুৱা খানা কেনেকুৱা বহুত খানা একদম পূৰা লেট হৈছে আৰু মানে ইমানেই খাই দিলোঁ কেইদিনটো দি দিয়া মোৰ অঁ ক্ৰেডিট দিব লাগে দেই এজনে বনাইছে মাংস ফাল্টু বনাইছে কাৰোবাৰ যদি বিয়া চিয়া থাকে এজনক কণ্টেক্ট কৰিব ইটছ মি বিটু বুলিও আছে ইউটিউবত তেওঁক কণ্টেক্ট কৰিলে মুখখন দেখাই দিয়ক নাম্বাৰটো ডেছক্ৰিপশ্যনত আছে বিয়ালৈ মাতি বিয়া মানুহ বা মাৰ নাখাব ইয়াক মাতি দেই নাই একদম লেট মাংস বনাই একদম বিন্দাছ লাগিলে খাই তো আজিলৈ ব্লগটো ইমানেই আৰু এনেই অকণমান ব্লগ এটা ট্ৰাই কৰি চালোঁ চ' ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু বাই বাই কৈ দে বাই 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 বাই